প্ৰান্তৰ আগত সেউজ বুলিয়া হাঁহি। বিস্তীৰ্ণ উপজিত ধৰাৰ বুকুত অষ্টৰাগৰ আচলত সোণগুটিৰ সেউজ বুলিয়া হাঁহি। সপোনৰ শীতালত সেউজীয়া হেঁপাহবোৰে পোখা মেলিছে। কৃষকজনে আশাৰ টোপোলাটি বান্ধি বুকুৰ গভীৰতাত সপোন সিঁচি তেওঁ আগুৱাই গৈছে এটি নতুন প্ৰভাতৰ সন্ধানত। এৰা অতীতৰ বুকুত ভেজা দি তেওঁ ক'লে, বহুবাৰ চন পৰিছিল মাটিডৰা, বহুবাৰ বানেও উটাইছিল। সময়ৰ চাকনৈয়াত তেওঁ সোণগুটিবোৰ ভঁৰালত সাঁচিব নোৱাৰি মাথো শূন্যতা বুটলিছিল। শূন্যতাৰ বুকুত সেউজীয়া খেপিয়াই থাকোঁতেই তেওঁৰ বয়সে দিলে তিলিকুৰি ভাটি। এঙেৰুৱা চোলাটো ফাট মেলিব বহুদিনেই হ'ল। সময়ৰ আওতাত তেওঁ কোনোদিনেই উপভোগ কৰিব নাপালে ভোগ বিলাসিতাৰ জীৱনধাৰা। মাথো এমুঠি অন্নৰ তাড়নাত কেঁচা মাটিৰ গোন্ধৰ শেষ সীমনাত অন্তত কিছু হালধীয়াৰ সন্ধান পালে। অতীতক পাহৰি তেওঁ বৰ্তমানত চকু থলে। লগে লগে ভাহি আহিল মুখমণ্ডললৈ এটি মিচিকিয়া হাঁহি। মেঘৰ ফাকেৰে সন্ধ্যা নামিল। প্ৰান্তৰ আগত জিলিকি ৰ'ল প্ৰান্তিৰ এমুকুৰা সেউজীয়া।